জিলা কিষাণ মৰ্চাৰ তৰফৰ পৰা আৰু গোলাঘাট কৃষি বিভাগ আৰু KVK গোলাঘাটৰ তৰফৰ পৰা আমি সৰুপথাৰ যি ব্লকৰ যি প্ৰেক্ষাগৃহ আছে তাতে আমি জৈৱিক কৃষি আৰু নেচাৰেল কৃষি প্ৰাকৃতিক কৃষি আৰু জৈৱিক কৃষিৰ ওপৰত এক কৰ্মশালা ইয়াতে অনুষ্ঠিত কৰিছিল। খুব সুন্দৰকৈ আমাৰ এই কৰ্মশালা ভাগ অনুষ্ঠিত হৈ গ'ল আৰু এই কৰ্মশালা ভাগত আমাৰ কৃষি বিভাগৰ বিষয়া আহিছিল, আমাৰ 3জন বৈজ্ঞানিক আহিছিল আৰু জৈৱিক কৃষি আমি কেনেধৰণে কৰিব লাগে, প্ৰাকৃতিক কৃষি আমি কেনেধৰণে কৰিব লাগে সেই দুটা বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰা হ'ল। তেওঁলোকে সম্পূৰ্ণ বিশ্লেষণ কৰিলে খেতিয়কসকলক আৰু যথেষ্ট সৰুপথাৰ সমষ্টিৰ আজি 3টা মণ্ডলৰে যথেষ্ট সংখ্যক আজি কৃষক আজি ইয়াত উপস্থিত আছিল আৰু লগতে আমাৰ অসম প্ৰদেশ কৃষক মৰ্চাৰ সন্মানীয় সভাপতি পংকজ বৰবৰা ডাঙৰীয়াও আমাৰ ইয়াতে উপস্থিত আছিল আৰু লগতে আমাৰ সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়াও উপস্থিত আছিল আৰু ভাৰতীয় জনতা পাৰ্টি গোলাঘাট জিলাৰ সন্মানীয় সভাপতি চন্দ্ৰজ্যোতি ঠাকুৰ তেখেতেও উপস্থিত আছিল ইয়াতে আৰু যথেষ্ট সংখ্যক কৃষক ইয়াত আহি উপস্থিত হৈ খুব এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰিলে আৰু আগন্তুক দিনত আমি কৃষক মৰ্চাৰ তৰফৰ পৰা এনেধৰণৰ কাৰ্যসূচী লৈ গৈ থাকিম, যি কাৰ্যসূচীত কৃষকসকলৰ ওপৰত তেওঁলোকে যাতে কি ধৰণে আৰ্থিকভাৱে উন্নতি কৰিব পাৰে সেয়া আমাৰ লক্ষ্য হৈছে কৃষক মৰ্চাৰ। আৰু আগন্তুক দিনত বিশেষকৈ আমি বৰ্তমান যি জৈৱিক কৃষি আৰু যে আমাৰ প্ৰাকৃতিক কৃষি সেই দুটা বিষয়ৰ ওপৰত আমি গুৰুত্ব দিছোঁ আৰু ভৱিষ্যতেও আমি এই দুটাৰ ওপৰত আমি কৰ্ম কৰি গৈ থাকিম আৰু যাতে কৃষকসকলে যাতে উন্নতি হয় সেয়া আমাৰ লক্ষ্য।